আহক কথা পাতিম বহি পেলাই এমাহি মই কৰা নাই ইহঁতেই কৰিছে এনেকুৱা খাম্পাই কৈছে আপুনি চিফৰ কাৰণে আপুনি দাবীদাৰ হৈ আছে কোন খাম্পা কোন খাম্পা আসল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পায়ে পিন্ধিছে না পিন্ধা নাই পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা বা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় এমপি মিটিঙত যিটো আলোচনা হৈছে সেইটোকে আমি জাষ্ট এপ্ৰুভেল লৈছে যে আমি আগষ্ট প্ৰথম সপ্তাহৰ পৰা ডেটটো ঠিক কৰা নাই আগষ্ট প্ৰথম সপ্তাহৰ পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে বিপিএফ দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব তিনিটা সমষ্টি লৈ পেলাই বা দুটা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি মুঠতে ভাল ৰেলী হ'ব বিপিএফ দলৰ পৰা সেইটো লোৱা হৈছে বিজেপিৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে ইমানে আগত ST মৰ্চাৰ কিবা ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছিল সেইটো খুব ভাল আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল সিও আমাৰ দলত যোগদান কৰি আছু কৰিছিলে কোনোবা আৰু প্ৰাক্তন আছু নেতা আমাৰ আছুৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে অৰ্থাৎ ভাল বিটিচিত 1 নম্বৰ পজিশ্যনটো আমাৰ বিপিএফে আৰু আমি কৈছোঁ শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি গাঁও সোমাব লগা আৰু আছে সেইটো আমি সোমাবৰ কাৰণে নেক্সট গভৰ্ণমেণ্ট আহিলে আমি চেষ্টা কৰিম আৰু সোমামে পাছ এটা কথা কৈছে যে যিটো আলোচনা মিত্ৰতা সম্পৰ্কত সেই আলোচনা আপুনি হেমাহি কৰি আছে আপুনি হেমাহি কৰি আছে এনে মুখেদি এই মোবাইলত এনেকুৱা টিভিত কৈ থাকিলে নহ'ব আহক কথা পাতিম বহি পেলাই এমাহি মই কৰা নাই ইহঁতেই কৰিছে এনেকুৱা খাম্পাই কৈছে আপুনি চিফৰ কাৰণে আপুনি দাবীদাৰ হৈ আছে কোন খাম্পা আসল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পায়ে পিন্ধিছে না পিন্ধা নাই খালা চশমা পিন্ধিছিল না নাই খাম্পায়ে সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা বা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় কোন আমি কি জানি বিজেপি ইউপিপিএলৰ সম্পৰ্কটো আমি কি জানো মই বিপিএফৰ মানুহ আমাৰ বিপিএফ দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই আমাৰ কাৰো লগত সম্পৰ্ক নাই না কংগ্ৰেছৰ লগত আছে না বিজেপিৰ লগত আছে না ইউপিপিএলৰ লগত আছে কাৰো লগত নাই মই কৈছো সেইদিনা কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে নেকটাই পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে কোট পিন্ধিছিল না নাই
সিন্ধা নাই বুলি কৈছে তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় প্ৰমোদ বড়ো কৈছে আপুনি আপোনাৰ হেমাহিতে প্ৰমোদ বড়ো কৈ আছে যে আপুনি এই প্ৰমোদ বড়ো একো নাজানে প্ৰমোদ বড়ো হ'ল কি কয় খাম্পাই দায়িত্ব লোৱা প্ৰমোদ বড়ো একো নাজানে সি খাম্পা আৰু ডিফেন্স বড়োৱে দায়িত্ব লৈ পেলাই গৈছে এই যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে সেইটোহে UPPL আৰু সেইটো খাৰেৰেতো খাম্পা হতে দায়িত্ব লৈছিল ডিফেন্স বড়ো হতে দায়িত্ব লৈছিল সেইটো কৰা নাই যে আপুনি মানে ইচ্ছা কৰি আছে কাৰো লগত নহয় আলোচনা হৈছে হয় GSP লগত কিন্তু আজিৰ দিনত ফাইনাল হোৱা নাই সিট কিমানটা সিদ্ধান্ত হৈছে আজি আমাৰ BPF-টো 40টা দিব ইছ্যু কিবা থাকিব এইবিলাক বিশেষ ইছ্যু কি ৰাইজক মাটিৰ পাট্টা দিব সব জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে নালাগে আহক খাম্পা আপুনি চশমা পিন্ধি পেলাই কথাটো কবি তেতিয়াই মই অৰিজিনেল খাম্পা বুলি ভাবিব এনেকুৱা স্পৰ্টিং গেঞ্জি দি কথা কোৱাটো মই বিশ্বাস নকৰোঁ গছলা এই কট পিন্ধিব লাগিব নেকটাই থাকিব লাগিব চশমাটো খালা হ'ব লাগিব তেতিয়াহে অৰিজিনেল খাম্পা এই অখিল গগৈ আফাৰৰ মানুহ লোৱাৰত কি কামত আহে আফাৰৰ মানুহ হয় আফাৰৰ মানুহ লোৱাৰত কি কিন্তু অখিল এটা কথা কৈছে BPF হৈ ইয়াত প্ৰচাৰ চলাব আহিব বিজেপি খেদাৰ বাবে ইয়াৰ BTCৰ পৰা ভাল কথা সহায় কৰিলে মোক নুসুধাকে ইয়াত যাতা কৰি থাকিলে হ'ব মোৰ লগত আলোচনাই হোৱা নাই আলোচনা হোৱাই নাই মোৰ লগত আলোচনা কৰকচোন সহায় কৰিব বিচাৰিছে ভাল কথা সেই ক'তবা মিটিং কৰি আছে বোলে BTCৰ এই আফাৰত মানুহ স্যার বিজেপি শেহতীয়াভাৱে উচ্ছেদ চলাইছে এই ক্ষেত্ৰত আপুনি কি সমৰ্থন কৰে নে বিজেপিক কি বুঝছে এইবিলাক দিছপুৰত হৈ আছে BTCত হোৱা নাই BTCত হ'লেহে মই কথা কম হোৱাই নাই কোনে মই নিবিচাৰে কিন্তু বিজেপিৰ বেদখল হৈ আছে নে নাই এতিয়া BTC চৰকাৰ আহিব দিয়ক তেতিয়া মই কম যাম বা বেদখল হৈছে না হোৱা নাই মাটিৰ পাট্টা দিব পাৰ্টিটো পল্টন কৰিবনে প্ৰাক্তন BPF-ৰ যিবিলাক নেতা আছিল MLA হওক তেওঁলোকক নাই সেইটো ভাব